গুড মৰ্নিং গাইজ, আজি এটা বেলেগ ধৰণৰ ভিডিঅ' বনাম বুলি আপোনালোকৰ আগত আজি নতুনকৈ আকৌ আহিছোঁ। মানে আমাৰ ইয়াৰে স্থানীয় বাসিন্দা এজন ল'ৰা জুবিনৰ খুব পাগল, মানে খুব জুবিনক ভাল পায়। তাৰ কাৰণে আজি তেখেতে পদযাত্ৰা কৰিব আমাৰ ইয়াৰ পৰা, আমাৰ গাঁৱৰ পৰা, গোৱালপাৰাৰ পৰা খাৰগুৰিলৈকে। চ' আপোনালোকে ভিডিঅ'টো চাব। তাৰ ঘৰত গৈ আছোঁ, এতিয়া কি কৰি আছে কি কৰি নাই চাম আৰু আপোনালোকক দেখুৱাম। ফাৰ্ষ্ট এই মৰ্ণিং তাৰ ঘৰত গৈ আছোঁ। হিতেশ নাথ, আমি সকলোৱে বাবা হিতেশ বুলি জানো। আপোনালোকে ভিডিঅ'টো চাই থাকক। বাবা হিতেশৰ ঘৰত যাম। চ' আপোনালোকে ভিডিঅ'টো এনেকৈ চাই থাকক। অলপ এনেকৈ ওলালোঁ ৰাতিপুৱা মৰ্ণিং বাবা হিতেশ। কি আচৰিত কথা, ইমান এটা মানে ভাল লাগি আছে। আমাৰ গোৱালপাৰাৰ পৰা খাৰগুলিলৈকে খোজকাঢ়ি যাব, ধেমালি নহয়। কিৰা থাকিব লাগিব, ব্ৰেইনত কিৰা থাকিব লাগিব। চ' বলক। চ' বন্ধুসকল, আহি সৌৱা তাক ঘৰত নাপালোঁ, ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া ৰাস্তাত লগ পালোঁ। সৌৱা এইজন চাওক, এখেতলৈ চাওক। এইজনে সেইজন। এনেকৈ যাবি নেকি? অকণমান ঘূৰি দিয়াচোন, অকণমান ঘূৰি দিয়া। বেষ্ট অফ লাক, হেপী জাৰ্ণি। এটা গৌৰৱ অনুভৱ হৈ আছে আমাৰ ইয়াৰ পৰা এজন ল'ৰা এনেকৈ খোজকাঢ়ি যাব জুবিন দাক লগ ধৰিবৰ কাৰণে। ত' চাওক জুবিনদাৰ কিমান অনুৰাগী এইজন। মোৰ দৰেই বহুতৰ তুমি যে ভগৱান। ৱাও, আছে মোৰ গানত লিখা। ক'ত যাবা এতিয়া? মই এতিয়া খাৰগুলি। এতিয়া ফাৰ্ষ্ট যাত্ৰাটো ক'ৰ পৰা কৰিবা? মন্দিৰত যাবা ন? মই আপোনাৰ ঘৰৰ পৰা আহিলোঁ। চ' বলক, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। জুবিনকতো সকলোৱে ভাল পাওঁ, সকলোৱে ভাল পায়, কিন্তু এখেতৰ নিচিনা দেখা নাই। ইমান দূৰ খোজকাঢ়ি যাব ওলাইছে, ক'ব লাগিব। কিন্তু মানিছোঁ, তেখেতে আহি আছে এতিয়া আমাৰ এইটো মন্দিৰত। এই মন্দিৰটোত এটা মানে সেৱা জনাব, আৰু আমি সকলোৱে গাঁওখনৰ ল'ৰাবিলাক মানুহবিলাকে লগ লাগি কেনে আশীৰ্বাদ এটা দিওঁ, যাতে ভালদৰে গৈ পায়, জুবিন দাক লগ ধৰিব পায়। এইটোৱে কামনা মনৰ পৰা। অ'কে, গুড মৰ্ণিং। কেনেকুৱা লাগি আছে হিতেশ দা যাব আজি? ভালে লাগি আছে, বেয়া লগা নাই। অসমৰ এজন প্ৰথমজন ব্যক্তি পদযাত্ৰা কৰি যাব আজি, কিমান গৌৰৱ। দাদী এইপিনে কওক, এইপিনে। চ' এখেতে আজি যাব ইয়াৰ পৰা, আমাৰ দমনিৰ পৰা খাৰগুলিলৈকে। চ' আপোনাৰ কেনেকুৱা অনুভৱ, মন্তব্য দুটামান দিয়ক। সঁচাকৈয়ে ভাল লাগিছে। আমাৰ অসমত আজিলৈকে শুনা নাই, ইমান দূৰৰ পৰা শুনা নাই খোজকাঢ়ি ইয়াৰ প্ৰথম 130 কিলোমিটাৰ 130 কিলোমিটাৰ খোজকাঢ়ি যাব। 130 কিলোমিটাৰ দূৰত জুবিনৰ ঘৰ। গতিকে তেওঁ জুবিনক খুব ভাল পায়। মানে অত্যন্ত ভাল পায়। জুবিনক অত্যন্ত ভাল পোৱাৰ কাৰণে তেওঁ আজি জুবিনক লগ কৰাৰ কাৰণে কিমান দিন লাগে কোনো ঠিকনা নাই। তেওঁ মুঠতে জুবিনৰ ঘৰত খোজকাঢ়ি যাবই, আৰু জুবিনক লগ কৰাৰ প্ৰয়াসেৰে আজি 10টামান বজাত ইয়াৰ পৰা পদযাত্ৰা কৰিব। সেয়েহে অসমবাসী ৰাইজে যাতে ৰাস্তা ঘাটে কিবা বিপদে আপদে যদি কিবা অলপমান যদি অসুবিধাত পৰে, তেতিয়াহ'লে তেওঁ যাতে মানে সহায় সহযোগিতা কৰে, তাৰে কামনাৰে অলপ পিছত ৰাস্তাৰ বিপদ আপদৰ কাৰণে অসমবাসী ৰাইজকে আমি সহায় সহযোগিতা একান্তভাৱে কামনা কৰিছোঁ, যাতে তেওঁৰ যাত্ৰা সফল হয়, যাতে জুবিন দাক লগ পায়, সেইটোৱে কামনা কৰোঁ। হয়, যাতে লগ পায়। এইটো হৈছে হিতেশ নাথৰ ঘৰ। চ' অলপ আগতে তেখেতে মন্দিৰত এটা সেৱা কৰি আহিলে, আৰু ওচৰত এটা মন্দিৰ আছে। হিতেশ দা, কিমানটা বজাত যাত্ৰা কৰিবি? যাত্ৰা 9টাত কৰিম বুলি ভাবিছোঁ। 9টাত? আচ্ছা। এতিয়া দেই, তই কি কাপোৰ পিন্ধি থাকিবি নেকি? হিতেশ দাৰ মাক জুবিন দা। তো এখেতে ইমান দূৰ খোজকাঢ়ি যাব জুবিন দাক লগ ধৰিবৰ কাৰণে। আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ। আপোনালোকে সহায় কৰিব বুলি, ৰাস্তাত যদি লগ পায় এনেকৈ যাব, দুধনৈ হৈ ৰংতুলি দৰংগিৰি হৈ এনেকৈ যাই থাকিব আমাৰ গোৱালপাৰাৰ পৰা। চ' আপোনালোকে যদি ৰাস্তাত লগ পায় তো সহায় কৰিব বুলি আশা থাকিল। তো খুব কষ্ট হ'ব খোজকাঢ়ি যোৱাৰ কথা। তো ইমান দূৰ জুবিন দাক লগ ধৰিব, খোজকাঢ়ি যাব। তো কিমান আমাৰ গাঁওখনৰ এটা গৌৰৱৰ কথা। কিন্তু এখেতক চেলুট। জয় জুবিন দা।
এখেতে এতিয়া যাত্ৰাৰ শুভ আৰম্ভণিৰ আগতে মন্দিৰত চাকি এগছি জ্বলাব। চ' সকলোৱে এনেকে আমি জয় জুবিন দা 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 জয় জুবিন দা। কিমান হেঁপাহ জুবিন দাক লগ ধৰিবৰ কাৰণে। চ' একেতে প্ৰথমতে চাকি এগছি জ্বলাই যাত্ৰা কৰিব জুবিন দাক লগ পোৱাৰ আশাৰে। চ' সকলোৱে আশীৰ্বাদ কৰিব আৰু পদযাত্ৰা কৰি যাব ইমান দূৰ, জুবিন দাক যাতে লগ ধৰিব পাৰে সেইটোৱে কামনা, আৰু সকলোৱে আশীৰ্বাদ কৰিব। জয় জুবিন দা। আমাৰ সকলোৰে মৰমৰ আদৰৰ জনপ্ৰিয় স্থানীয় কণ্ঠশিল্পী বাবা হিতেশ নাথে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জনপ্ৰিয় জুবিন গাৰ্গক লগ কৰাৰ উদ্দেশ্যে আজি খোজকাঢ়ি গুৱাহাটীলৈ যাব। এতিয়া ৰাইজৰ আশীৰ্বাদ লোৱা হৈ গ'ল। এতিয়া তেখেতে এনেকৈ যাত্ৰা কৰিব খোজকাঢ়ি কেনে। চ' কিমান দূৰ পাৰোঁ আমি আগুৱাই যাম, তেখেতক অকণমান আগুৱাই দিম। শুভ 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 জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা। চ' এনেকৈ খোজকাঢ়ি যাব আমাৰ বাবা হিতেশ দাই। ৰাস্তাত যদি কোনোবাই লগ পায় চ' অলপমান হেল্প কৰিব, সহায় কৰিব বুলি আশা থাকিল। গোৱালপাৰাটো খাৰগুলিলৈকে খোজকাঢ়ি যাব, বহুত কষ্ট হ'ব। কষ্টৰ ফলটো জুবিন দাই অলপ চাব বুলি আশা থাকিল, আৰু লগতে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব বুলি আশা থাকিল। এনেকৈ খোজকাঢ়ি আহি আছে আমাৰ লগত, আমি অকণমান দূৰ আগবঢ়াই দিম বুলি, মানে অলপ দূৰ আগুৱাই দিম। ত' এনেকৈ ভিডিঅ'টো চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বন্ধুসকল বহুত আশা কৰি ওলাইছে জুবিন দাক লগ পাবৰ কাৰণে। জুবিন দা লগ পালে দাদা হিতেশ নাথে, মানে আমাৰ দাদা হয়, হিতেশ দাই বহুত সুখী হ'ব। ইতিমধ্যে যাত্ৰা আমাৰ আৰম্ভ হৈ গৈছে। এনেকৈ খোজকাঢ়ি আমি যিমান দূৰ পাৰোঁ আগুৱাই দিবলৈ চেষ্টা কৰি আছোঁ। গৈ আছে, মানুহ আহিছে বহুত, পাছফালেও মানুহ আছে, আগফালেও মানুহ। আমি এনেকৈ লাহে লাহে গৈ আছোঁ। পিলপিলিত উঠিছোঁ। আচৰিত, কি আচৰিত পাগলপান। ইমান সহজ নহয় জুবিন দাক লগ ধৰিবৰ কাৰণে খোজকাঢ়ি গোৱালপাৰাৰ পৰা খাৰগুলিলৈকে খোজকাঢ়ি ইমান সাহস। এই সাহসটোক মানিব লাগিব। হিতেশ দাক চেলুট কৰিছোঁ এই সাহসটোৰ কাৰণে। খোজকাঢ়ি ইমান দূৰ যাব
ওলাইছে। চ' চাওক হিতেশদাৰ লগত ইহঁতে মানে খোজকাঢ়ি আছে। চ' এনেকৈ ওলাইছে, খোজকাঢ়ি গৈ আছে, যাত্ৰা আৰম্ভ হৈ গৈছে। আমি যিমান দূৰ পাৰোঁ আগুৱাই দিবলৈ চেষ্টা কৰি আছোঁ। তো হিতেশদাৰ কিবা যদি বিপদ আপদ হয় আমাক ফোন চোন কৰিব, আমি আগুৱাই যাম, নিশ্চয় যাম। তো আমাৰ জেগাৰ পৰা ওলাইছে যেতিয়া কিবা এটা ভাল লাগি আছে। ইমান এটা পাগলপান আপোনাৰ ব্ৰেইনত আছে, আপুনি ইমান দূৰ খোজকাঢ়ি যাব, মানিছোঁ আপোনাক চেলুট। তো এই সাহসটো আপুনি লৈছে যে তাৰ কাৰণে মোৰ ভাল লাগছে। আৰু এটা ইউনিক, এটা আনকমন ভাবিছে। অসমৰ প্ৰথমজন ব্যক্তি আপুনি ওলাইছে এনেকৈ খোজকাঢ়ি জুবিন দাক লগ ধৰিবৰ কাৰণে গোৱালপাৰাৰ পৰা খাৰগুৰিলৈকে। ওৰে বাবা, ভাবিলেই আচৰিত লাগে। তো চেলুট আপোনাক, যাতে জুবিন দাই আপোনাক লগ ধৰে সেইটো কামনা কৰিলোঁ। তো জুবিন দাই যাতে মোক লগ দিয়ে মই বহু আশা কৰিছোঁ। সেইটো আমিও কামনা কৰিছোঁ, আমিও আশা কৰিছোঁ। আমাৰ পৰা মনৰ পৰা আমি আশীৰ্বাদ কৰিছোঁ যাতে জুবিন দাই আপোনাক লগ ধৰে, তো কিবা এটা দি দিয়ে। তাৰ কাৰণে পুৰা পথ যাত্ৰা গুৱাহাটীলৈ। ঠিকে আছে। তো এনেকৈ আমি গৈ আছোঁ খোজকাঢ়ি। তো যিমান দূৰ পাৰোঁ আগুৱাই দিম। তো বাকীটো আমি যাব নোৱাৰিম আৰু অকলে পদযাত্ৰা কৰিছা যেতিয়া অকলে যাবই লাগিব, হয়নে নহয়? তো এতিয়া গৈ থাকা আপুনি, আমি আছোঁ লগত। কিবা এনি প্ৰব্লেম ফোন কৰিলেই হ'ল। আমি বৰ্তমান পিলপিলিত এনেকৈ অলপমান আগত যাই কেনে ৰখিম বুলি ভাবিছোঁ। আগত গৈ কেনে তাক অলপ কি কৰিম, তাৰ লগত সমানে খোজকাঢ়া নাযায়। তাৰমানে এনেকুৱা স্পীডত খোজকাঢ়ি আছে, ভাগৰ লাগি গ'ল। আহিলোঁ মিনিমাম 3 কিলোমিটাৰমান খোজকাঢ়িলোঁ। এতিয়া পিলপিলিত আগত গৈ আছোঁ। তো মাটিয়াত গৈ কেনে আমি দুই এটা আৰু চট ল'ম বুলি তাক কিবা কিবি সুধি বিদায় দিম, তাৰপিছত উভতি আহিম। জুবিন দাক ভাল পোৱা মানুহ বহুত দেখিলোঁ, চবেই ভাল পায় জুবিন দাক, কিন্তু এনেধৰণৰ মানে এটা পাগলামি, এনেকুৱা এটা পাগলামি মই আজি প্ৰথম দেখিলোঁ। চাওক খোজকাঢ়ি যাব এনেকৈ জুবিন দাক লগ ধৰিব, কি আচৰিত। অলপ বেলেগ ইউনিক, তাৰ কাৰণে ভাল লাগিছে। তো গাইজ আমি আহি মাটিয়া নন্দেশ্বৰ মহাদেৱ যিখন থান সেইখন আহি পাইছোঁ। চ' বাবা হিতেশ দা আহি আছে, আগত আহি আছে। চ' তাক ৰখি আছোঁ। ইয়াৰ পৰাই আমি হিতেশ দাক বিদায় দিম বুলি ভাবিছোঁ। চ' বেছি দূৰ আগ নাবাৰোঁ আৰু খোজকাঢ়িব নোৱাৰোঁ আৰু বহুত ভাগৰ লাগিছে। ত' আহি আছে হিতেশ দাই এতিয়া আহি পাইছে। এতিয়া মন্দিৰত কিবা এটা দি কেনে আমি ইয়াৰ পৰা আৰু নাযাওঁ আৰু। আমি ইয়াৰ পৰা আৰু হিতেশ দাক বিদায় দিম। হিতেশ দা আমি দিয়ক, আমি আৰু নাযাওঁ আৰু ইয়াৰ পৰা। আপুনি অকলে যাব আৰু নেকি? কিবা প্ৰব্লেম হ'লে ফোন চোন কৰিব বুলি আশা থাকিল। হিতেশ দা বেষ্ট অফ লাক, হেপী জাৰ্ণি। তো যাব না, বাই বাই। ইয়াৰ পৰা নাযাওঁ আৰু দেই। জয় জুবিন দা। চাওক এনেকৈ অকলে খোজকাঢ়ি জুবিন দাক লগ দিব যাব। আমি ইয়াৰ পৰা নাযাওঁ আৰু, ইয়াতে সকলোৱে ষ্টপ হৈ গ'লোঁ। তো এনেকৈ গৈ আছে জুবিন দাক লগ ধৰিব। তো ৰাস্তাত যদি কোনোবাই লগ পায় নিশ্চয় মাত এষাৰ দিব বুলি আশা থাকিল। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল। কেনে পালে কমেণ্টত জনাব বুলি আশা থাকিল। বাই বাই।